সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল ভিডিঅ' থাম্বনেল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব আজি এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ যিসকল লোকে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই ভাল পায় নিশ্চয় আপোনালোকে এই খবৰটো শুনি ভাল পাব বেহাৰবাৰী আউটপোষ্টৰ মোহন দাই এটা দিলে ভাল খবৰ নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জনালে সেই ভাল খবৰটো এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উঠি আছে ভাল খবৰটোনো কি আৰু তাৰ আগতে মোহন দাৰ অভিনয় চাই যিসকল লোকে ভাল পায় কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব আৰু লগতে লাইক এটা কৰি দিব এতিয়া মই আপোনালোকক খবৰটো কৈছোঁ মোহন দাই লাভ কৰে 2025 বৰ্ষ অসম আইকন বঁটা নিজৰ অভিনয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে মোহন দাই আৰু মোহন দাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট এটা কৰি জনাব তেতিয়া ময়ো গম পাম আৰু সকলোৱে এতিয়া মোহন দাক অভিনন্দন দিছে আৰু আপোনালোকে তলত কমেণ্ট ছেকশ্যনত আপোনালোকে মোহন দাক অভিনন্দনটো জনাব পাৰে আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল নতুন যদি কোনোবা মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিডিঅ'সমূহ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ দিম মই আৰু লগতে অসমৰ কোনগৰাকী অভিনেতা বা অভিনেত্ৰী বায়োগ্ৰাফি ভিডিঅ' আপোনালোকে চাব বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব